Hi, good morning guys. তো মই ফাৰ্ষ্ট ব্লগ বনাব চেষ্টা কৰি আছোঁ। কেনেকুৱা হ'ব কি হয় মই নাজানো বাৰু। আগে পিছে মোৰ বনোৱা হেৰিও নাই, অভ্যাসো নাই। ৰাতিপুৱা ওলাই এতিয়া অলপ টাইম হৈছে, কিমান হৈছে অলপ ওলাই আজি আমি প্লেনিং কৰিছোঁ মানে অলপ গাহৰি খৰিকাত দিয়া। তাকে গাহৰি নিবলৈ আহি আছোঁ, পাওঁ নাপাওঁ এতিয়া। আৰু ইয়াত অসমৰ দৰে ৰেগুলাৰ নাকাটে গাহৰি, কেতিয়াবা সপ্তাহত এদিন কাটে আৰু। তাকে অলপ চাই আহি আছোঁ। পোৱাগৈ নাই, অলপ দূৰ আহিব লাগে ৰুমৰ পৰা, কমচে কম 1.5 কিলোমিটাৰমান আহিব লাগে গাহৰি মাংসৰ কাৰণে। তাকে অলপ চেষ্টা কৰিছোঁ, চাওঁচোন আজি পাওঁ নাপাওঁ গাহৰি। বহুত দিন হ'ল পিছে গাহৰি খোৱাও নাই। এতিয়া কেৰেলাত অহা 1.5 বছৰ 2 বছৰে হ'বলৈ হ'ল আৰু গাহৰি খোৱা নাই তেনেকৈ ইয়াত। তাকে এবাৰ আহি আছোঁ নিউহি বুলি। চাই থাকক আপোনালোকে আজি কেনে হয়। খৰিকাত দিবলৈ এতিয়া গাহৰি পাওঁ নে নেপাওঁ আহি আছোঁ। টাউন মানে সৰু টাউন অকণমান আৰু চেণ্টাৰ এটা পাইছোঁহি, চেণ্টাৰটো পাইছোঁহি, আহি আছোঁ। বহুত সৰু ৰাস্তা, অহা যোৱা কৰিবলৈ বহুত প্ৰব্লেম হয়। গাড়ীও বহুত স্পীডে অহা যোৱা কৰে আৰু। চাওক অলপ জেগাবিলাক পাহাৰীয়া এলেকাটো, পুৰা জংঘল টাইপত থকা হয়। সেইটো বিল্ডিঙত নতুনকৈ বনাইছে, আগতকৈ বহুত ডেভেলপ হৈছে আৰু জেগাবিলাক। এয়া হৈছে মাংস দোকানৰ ভিৰ, চব কেনেকৈ ভিৰ লাগি আছে। আহি পাইছোঁহি কিন্তু ভিৰ দেখি লগা নাই, আজি পাম গতে। গাহৰিটো এইপিনেহে কাটিছে, গাহৰিটো ইয়াত কাটিছে। হাড়ে চাড়ে নাকাটে, হাৰ্ডিয়ে চাৰ্ডিয়ে নাকাটে, দেখিছে নাই? ফাইনেলি মাংস ল'লোঁ 2 কেজি পালোঁ। এতিয়া লৈ ওলাই আহিছোঁ, পাণ খাওঁ। এতিয়া পাণ খাবলৈ আহিছোঁ, পাণ খাই লওঁ। ৰেডি কৰিব লাগিব, খৰিকাত দিব লাগিব, খৰিকা বনাবগৈ লাগিব এতিয়া গৈ। ফাইনেলি ৰুমলৈ আহি আছোঁ, এতিয়া ৰুম পামগৈ আৰু। এইবিলাক কোম্পানী, তাৰপিছত এইটো হ'ল FCI গুদাম। এইটো এটা কোম্পানী, এইটো প্ৰায় বন্ধ থকাই দেখোঁ বাৰু, কাম চলা দেখা নাই আজিলৈকে ইয়াত। কেতিয়া অহা আজি 1.5 বছৰ। এইটো এৰিয়াত মোৰ এতিয়া কৰিব ক'বলৈ গ'লে এইটো এৰিয়াত মোৰ 2-2.5 বছৰ হৈ গ'ল, কিন্তু এইটো মানে কাম চলা দেখাই নাই আজিলৈকে। এইটো এটা আমাৰ কোম্পানী, আজি বন্ধ চানডে কাৰণে। এনেই চলে চানডে, আজি বন্ধ দিছে মালিকে কেলৈ নাজানো। এইটো বন্ধ থাকে। ৰুমলৈ আহি আছোঁ মাংস চাংস লৈ। এজন আগত গৈ আছে মাংস লৈ পিনে, 4জন গৈ আছে মাংস লৈ পিনে, হাতত কটৰ। এইপিনে ৱৰ্কশ্বপ। এইটো এৰিয়াত টোটেলি আপোনাক ক'বলৈ গ'লে টোটেলি ইণ্ডাষ্ট্ৰি এৰিয়া, টোটেলি কোম্পানীয়ে আছে ইয়াত, অকল কোম্পানী আৰু বেলেগ হেৰি ক'বলৈ নাই আৰু। এটা কোম্পানী ইয়াত ইটা বনায়।
টাইলছ বনে কণ্টিনিউ আজি দেওবাৰ এওঁলোকৰ ছুটি আছে নহ'লে কণ্টিনিউ কাম চলে ইয়াতো ৰাতিপুৱা 4টা বজাৰ পৰা এওঁলোকে কাম ষ্টাৰ্ট কৰে সন্ধিয়ালৈকে একেৰাহে কণ্টিনিউ কৰি থাকে ফাইনেলি ৰুম পাবলৈ হৈছে আৰু আমি এতিয়া মই আমাৰ কোম্পানীটো বেছি ডাঙৰ নহয় সৰু কোম্পানী প্লাষ্টিকৰ বস্তু বনাই ইয়াত দেখাম কেতিয়াবা নেক্সট ভিডিঅ'ত দেখাম আমাৰ কোম্পানীত কি বনে কি নবনে কি বস্তু বনে এনেকৈ কৰে ফাইনেলি ৰুম পাইছোঁহি এতিয়া বাকীখিনি খৰিকাত যা যোগাৰ চলিব এতিয়া খৰিকাত দিবলৈ মাংস খৰিকা দিয়া হ'বতো আজি গাহৰি লৈ আহিছোঁ এতিয়া খৰিকা দিবলৈ যা যোগাৰ কৰিব লাগিব কৰি মেলি আৰু বস্তু আহিব অৰ্ডাৰ দিয়া আছে সেইকেইটা আনি দিবহি অলপ পিছত অৰ্ডাৰ এটা আনিবহি এতিয়া ৰুম পালোহি ফাইনেলি ৰুমত আহিলোঁ আহি কাপোৰ কানি সলনি কৰি ল'লোঁ আৰু এতিয়া আমাৰ হৈ আছে খৰিকা জুইৰ ওপৰত বহাই দিয়া হ'ল খৰিকা বহাই থৈছোঁ হ'ব আজি অলপ খাব লাগিব আৰু খৰিকা দেখাই আছোঁ আপোনালোকক খৰিকা এয়া 2 লানি দিয়া আছে খৰিকাত দি এনে ভাজি বনাব আৰু ধুই আছে আৰু এতিয়া ভিডিঅ'টো আজি ইমানতে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই